হেল্ল' গাইজ, আপোনালোকক ৰাহুল কুম্বাং চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক শ্বেয়াৰ কৰিম আমাৰ দোকানৰ আমাৰ তিনিআলিৰ কিমান কি দোকান আছে এইবিলাক শ্বেয়াৰ কৰিবলৈ আপোনালোকক আজি ব্লগ নিচিনা হ'ব ভিডিঅ'টো। আপোনালোকে লাষ্টলৈকে ভিডিঅ'টো চাব। আপোনালোকক আমাৰ তিনিআলিত কিমান মোৰ ৰুটি খাইছিলোঁ, ৰুটি খোৱাৰ আৰু এনেকুৱা সৰু সৰু ইলেক্ট্ৰনিক দোকান, চাইকেল দোকান এইবিলাক আপোনালোকক শ্বেয়াৰ কৰিম ভিডিঅ'টো লাষ্টলৈকে। ভিউৱাৰ্ছ, এইটো চাওক, চাটাৰৰ কাৰণে এই পাতিকেইটা আনিলোঁ আৰু এই চাটাৰৰ কাৰণে এইটো আজি ৱেল্ডিং কৰা দোকানৰ পৰা এইটো মোৰ দোকানলৈকে অনা হৈছে আৰু ষ্টক কৰিছোঁ আৰু লাহে লাহে ষ্টক কৰিব লাগিব ভিউৱাৰ্ছ। সেইকাৰণে এই চাটাৰৰ ক্লেমকেইটা ষ্টক কৰিছোঁ আৰু ভিউৱাৰ্ছ, আপোনালোকে এইটো শ্বেয়াৰ কৰিছোঁ। ভিউৱাৰ্ছ, এইটো আমাৰ তিনিআলিৰ ইয়াত গ্ৰেছ এটা আছে, গ্ৰেছ এখন আছে আৰু এইটো চাওক, এইটো গ্ৰচাৰী দোকান এইবিলাক। আৰু ভিউৱাৰ্ছ, আপোনালোকক দেখাই আছোঁ, এইফালে মানুহৰ ঘৰ আছে তলত। ইমান ডাঙৰ নহয় দোকান, তিনিআলিটো সৰুৱে হয়। এতিয়া আমাৰ ইয়াত পকৰি, ৰুটি, চিংৰা, মিক্সাৰ এইবিলাক ইয়াত পায়। ইয়াতে আমি কেতিয়াবা খাওঁ, সদায় নহয়। আজিও ৰুটি খাম বুলি ভাবিছোঁ, আপোনালোকক শ্বেয়াৰ কৰিম ৰুটি কেনেকৈ ইয়াত বনাইছে। চৌকা, মিক্সাৰ, এইটো পানীপুৰি, মিক্সাৰ বনোৱাৰ আপোনালোকক শ্বেয়াৰ কৰিছোঁ ভিউৱাৰ্ছ। ভিডিঅ'টো লাষ্টলৈকে চাব। ভিউৱাৰ্ছ, ৰুটি হৈ গ'ল, এতিয়া খাবলৈ ষ্টাৰ্ট কৰিছোঁ। আপোনালোক আজি ৰুটি খাইছোঁ, দুপৰীয়া ভাতটো। টমৰি চিমেণ্টৰ লগত লাগি আছে। চাইকেল মেকানিক, চাইকেল মিস্ত্ৰী।